বন্ধু বান্ধৱী সকল জেঠী গাত পৰিলে ভালনে বেয়া কি বুলি ভাবে আপোনালোকে শৰীৰৰ এই অংগত জেঠী সৰি পৰিলে কেতিয়াবা মানুহজনৰ মৃত্যু হ'ব পাৰে তুলসীৰ তলত যদি এইবিধ জীৱক দেখা পায় ভাগ্য উদয় হ'ব পাৰে আপোনাৰ গাত জেঠী পৰাৰ লগে লগে কৰক এই তিনিটা কাম 24 ঘণ্টাৰ ভিতৰত ৰিজাল্ট পাব আপুনি বন্ধু বান্ধৱী সকল নিশ্চয় আমি সচৰাচৰ আমাৰ ঘৰৰ ওচৰে পাজৰে বা বেৰে চেৰে আমি নিশ্চয় জেঠী পোক দেখো আৰু এই জেঠী পোকে আমাৰ নিজৰ জীৱনলৈ বিশেষ মুহূৰ্ত কঢ়িয়াই আনে যদি কোনো ব্যক্তিৰ যিকোনো অংগত পৰিলে কোনটো অংগত পৰিলে শুভ আৰু কোনটো অংগত পৰিলে বা পৰি গলে অশুভ মনা হয় আজি এই ভিডিঅ'টোত সকলোবোৰ গম পাব আপুনি আৰ্থিক লাভ জ্যোতিষৰ মতে তুলসীৰ ওচৰত যদি জেঠী দেখা যায় তেন্তে ই আৰ্থিক লাভ আৰু সমৃদ্ধিৰ লক্ষণ হ'ব পাৰে আগন্তুক সময়ত আপুনি আৰ্থিক অগ্ৰগতি লাভ কৰিবলৈ লোৱাৰ পূৰ্বৰ ইংগিত হ'ব পাৰে সুখ আৰু সমৃদ্ধিৰ প্ৰতীক তুলসীৰ ওচৰত জেঠী উপস্থিতি ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ লক্ষণ বুলি গণ্য কৰা হয় ইয়াৰ পৰা বুজা যায় যে আপোনাৰ ঘৰত ধনাত্মক শক্তি বৈ আছে ঘৰত সুখ আৰু শান্তি যদি তুলসী গছৰ আশে-পাশে এটা জেঠী দেখা যায় তেন্তে ই ঘৰত ধনাত্মক শক্তি বৃদ্ধি আৰু ভাল সময়ৰ আগমনৰ লক্ষণ হ'ব পাৰে আপোনাৰ বাবে জেঠী পৰাৰ অশুভ লক্ষণ কেতিয়া হ'ব পাৰে যদি কোনো জেঠীয়ে বাৰে বাৰে তুলসী উদ্ভিদলৈ অহা দেখা যায় তেন্তে ই ঘৰত বিসংগতি বা বিবাদৰ ইংগিত দিব পাৰে এনে অৱস্থাত ঘৰত শান্তি বজাই ৰাখিবলৈ আৰু ঘৰত সত্য বজাই ৰাখিবলৈ নিয়মিতভাৱে তুলসী মাতাক পূজা কৰি ইতিবাচকতা বৃদ্ধি কৰিব লাগে সনাতন ধৰ্মত তুলসী উদ্ভিদৰ বিশেষ তাৎপৰ্য আছে বেছিভাগ মানুহেই তুলসী পূজা কৰি দিনটো আৰম্ভ কৰে কাৰণ দেৱী লক্ষ্মী তুলসীত বাস কৰা বুলি বিশ্বাস কৰা হয় তুলসীৰ লগত জড়িত বহুতো বিশ্বাস তাৰ ভিতৰত এটা হ'ল তুলসীৰ ওচৰত এটা জেঠী দেখা পোৱা কেতিয়াবা এনেকুৱা হয় যে ঘৰৰ তুলসী গছজোপাৰ ওচৰত জেঠীয়ে বাসস্থান সজা আৰম্ভ কৰে কিন্তু তুলসী গছৰ ওচৰত জেঠী থকাটোৱে কি ইংগিত দিব পাৰে জানেনে যদি নাই তেন্তে আমাক কমেন্ট আকাৰে জনাব পাৰে আপুনি বন্ধু বান্ধৱীসকল ইচ্ছা পূৰণ তুলসীৰ ওচৰত যদি জেঠী দেখা যায় আৰু তাৰ পৰা নিৰাপদে গুচি যায় তেন্তে ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয় এইটো এটা লক্ষণ হ'ব পাৰে যে আপোনাৰ ইচ্ছা অতি সোনকালে পূৰণ হ'বলৈ গৈ আছে পৰিয়ালৰ সুৰক্ষা কিছুমান বিশ্বাস অনুসৰি জেঠীৰ অশুভ শক্তিৰ পৰা ৰক্ষা কৰে তুলসীৰ ওচৰত যদি জেঠী দেখা যায় তেন্তে ইয়াক ঘৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ প্ৰতীক বুলিও গণ্য কৰা হয় গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে যে তুলসীৰ ওচৰে পাছৰে জেঠী যদি থাকে বা আপোনালোকে কেতিয়াবা দেখা পায় ইয়াৰ পৰা জেঠীটোৰ পৰা কি লক্ষণ হ'ব পাৰে নিশ্চয় আপোনালোকে গম পালে আৰু মোক কমেন্ট আকাৰে জনাব পাৰে।